বন্ধুসকল আকৌ নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ Honda Hornet 2.O বাইকখনৰ বিষয়ে। বাইকখনৰ মাইলেজ, ফিচাৰ্ছ, টপ স্পীড আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। লগতে ফাৰ্ষ্ট ছাৰ্ভিচিং, আপোনালোকৰ একেবাৰে ল' ডাউন পে'মেণ্ট সকলোখিনি বন্ধুসকল এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বৰ বিশেষ দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ আমি বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 184.4 cc এয়াৰ কুলেড ইঞ্জিন হয় বন্ধুসকল। আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ হৈ গ'ল, পাৱাৰটো হৈ গ'ল 17.03 bhp 8500 rpm প্ৰডিউচ কৰে। আৰু টৰ্কটো হৈ গ'ল 15.9 mm আৰু 6000 rpm প্ৰডিউচ কৰে। আৰু যদি আমি বাইকৰ ইনষ্ট্ৰুমেণ্ট কনচোলখন চাওঁ তেতিয়াহ'লে সম্পূৰ্ণ ডিজিটেল হৈ গ'ল। এইটো ভাৰ্চন 2.0 দেখিছেনে স্ক্ৰীনত লাগি আছে। এতিয়া আহোঁ আমি বাইকখনৰ ফিউল টেংক কেপাচিটিটোলৈ। বাইকখনৰ ফিউল টেংক কেপাচিটিটো হৈ গ'ল 12 লিটাৰ। আৰু যদি আমি চাওঁ মাইলেজটো তেতিয়াহ'লে বাইকখনৰ প্ৰকৃত মাইলেজটো হৈ গ'ল বন্ধুসকল কোম্পানী ক্লেমৰ মতে 45 কিলোমিটাৰ পাৰ লিটাৰত। আপোনালোকে কোনে কোনে ইউজ কৰি আছে আৰু প্ৰকৃততে মাইলেজটো দিয়ে কিমান কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু টপ স্পীডটো হৈ গ'ল 130। আৰু যদি গিয়াৰ বক্সৰ বিষয়ে কওঁ তেতিয়াহ'লে গিয়াৰ বক্স হৈ গ'ল 5 স্পীড গিয়াৰ বক্স। কোনো ধৰণৰ 6টা গিয়াৰ ইয়াতে দিয়া নাই, কিন্তু বাইকখনৰ চিচিটোলৈ চাই 6 স্পীড গিয়াৰ বক্স লাগিছিলে। আৰু ব্ৰেকিং চিষ্টেমটো যদি কওঁ, ব্ৰেকিং চিষ্টেমটো হৈ গ'ল বন্ধুসকল ডুৱেল চেনেল ABS হয়, ডুৱেল চেনেল ABS। আৰু যদি আমি টায়াৰটো চাইজ চাওঁ তেতিয়াহ'লে টায়াৰ চাইজটো হৈ গ'ল, ফ্ৰণ্টৰ টায়াৰ চাইজটো হৈ গ'ল 110/70 আৰু বেকছৰ টায়াৰ হৈ গ'ল 140/70। যথেষ্ট ডাঙৰ টায়াৰ হয় আৰু টিউবলেছ টায়াৰ হয় দুটা। এতিয়া আহোঁ বাইকখনৰ ৱেটটোলৈ। ৱেটটো হৈ গ'ল অভাৰঅল বাইকখনৰ ৱেটটো হৈ গ'ল 142 kg, 142 kg। আৰু আমি যদি চিট হাইটটো চাওঁ তেতিয়াহ'লে বাইকখনৰ চিট হাইটটো হৈ গ'ল 790 mm। আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ যোনটো হয় বন্ধুসকল, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈ গ'ল 167 mm। আৰু ৰিজাৰ্ভ ফিউল কেপাচিটি যোনটো হয় ফিউল টেংকৰ ৰিজাৰ্ভ ফিউল, সেইটো হৈ গ'ল 1.9 লিটাৰ। এতিয়া আহোঁ ছাৰ্ভিচিংটোলৈ। ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গ'ল 750ৰ পৰা 1000 কিলোমিটাৰ প্ৰথম ছাৰ্ভিচিংটো কৰিব লাগিব। 750 নহ'লে 1000 ভিতৰত আপোনালোকে ফাৰ্ষ্ট ছাৰ্ভিচিংটো কৰিব লাগিব, নহ'লে 15ৰ পৰা 30 দিনৰ ভিতৰত। ছেকেণ্ড ছাৰ্ভিচিংটো হৈ গ'ল বন্ধুসকল 5500ৰ পৰা 6000 ভিতৰত কৰিব লাগিব, নহ'লে 165 days to 180 daysৰ ভিতৰত। আৰু থাৰ্ড ছাৰ্ভিচিংটো হৈ গ'ল 11500ৰ পৰা 12000 ভিতৰত কৰিব লাগিব, নহ'লে 350 to 365 দিনৰ ভিতৰত। এতিয়া আহোঁ আমি লাইটিং বিষয়ে। লাইটৰ যোনকেইটা ছেটআপ হয়, হেডলেম্পটো সম্পূৰ্ণ LED আপোনালোকে স্ক্ৰীনত লাগি আছে দেখিছে, আৰু ব্ৰেক লাইটটো LED আৰু ইণ্ডিকেটৰকেইটাও LED হয় বন্ধুসকল। এতিয়া আহোঁ অন-ৰোড প্ৰাইচটোৰ বিষয়ে। বাইকখনৰ অন-ৰোড প্ৰাইচটো হৈ গ'ল স্ক্ৰীনত লগাই দিছোঁ দেখিছেনে 1,82,273 টকা। আৰু ল' ডাউন পে'মেণ্টটো যদি চাওঁ, সকলোতকৈ ল' ডাউন পে'মেণ্টটো দিবলৈ হ'লে আপোনালোকে 42,000 টকা দিব লাগিব। স্ক্ৰীনত লগাই দিছোঁ ঠিক তেনেধৰণে 42,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে, তেতিয়াহ'লে প্ৰত্যেক মাহৰ EMI আহিব 4,949 টকাকৈ। আৰু এটা চাইছিলোঁ বন্ধুসকল ছেকেণ্ড এটা ডাউন পে'মেণ্ট, সেইটো যদি আপোনালোকে 70,000 ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে, সেইটো EMI আহিব 3,961 টকাকৈ। এইটো এটা আছিল বন্ধুসকল সৰু বাইক ৰিভিউ ভিডিঅ'। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল।